हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। की खबर फ्रेंड्स, आपलोगों आशा करो सकले ভালে আছে। মোৰো খবৰ ভালে। মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাই আছে, প্লিজ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। ফ্ৰেন্ডছ, আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তালৰ পিঠাৰ ৰেচিপি। আপোনালোকে খাইছে নে কমেণ্টত জনাব তালৰ পিঠা। তাৰ কাৰণে মই তাল এটা লৈছোঁ, মই বাকলিবোৰ গুচাই লৈছোঁ। এতিয়া তালৰ গুটি ওলাই লৈছোঁ। গুটিটো কি কৰি আছোঁ মই দেখিছেনে? ধুনীয়াকৈ অকণমান পানী দি কেনে ৰসবোৰ উলিয়াই লৈ আছোঁ। এনেকৈ আগতে মুঠি ল'ব লাগিব গুটিটো। গুটি মুঠি লৈ তাৰপিছত এনেকুৱা গ্ৰেট এটা ধুনীয়াকৈ গ্ৰেট কৰিব লাগিব। গ্ৰেট কৰিলে কি হ'ব, ধুনীয়াকৈ ৰসবোৰ ওলাই যায়। আপোনালোকে হাতেৰেও ৰস ওলাব পাৰে, কিন্তু হাতেৰে ওলালে অকণমান কষ্ট হয়। গ্ৰেটাৰেদি কৰিলে সোনকালে হৈ যায়। এতিয়া ৰসবোৰ মই উলিয়াই ল'ম। ৰসবোৰ উলিয়াৰ পাছত আপোনালোকক মই লগ পাই আছোঁ। সেয়া তালৰ গুটিবোৰৰ পৰা মই ৰস উলিয়াই ল'লোঁ। কিমানখিনি ৰস ওলাইছে দেখিছেনে? এতিয়া মই মালপোৱাটো ভাজিবলৈ কি কি লাগে সেইবোৰ আপোনালোকক মই কৈ আছোঁ। ফ্ৰেন্ডছ, ইয়াত মই 250 গ্ৰাম চুজি দিছোঁ আৰু এতিয়া 250 গ্ৰাম চাউলৰ গুড়িটো মই ভিজাই ৰাখিছিলোঁ, কাৰণ দোকানৰ কিনা হয় যে। যদি আপোনালোকে খুন্দি লয় তেতিয়াহ'লে আপোনালোকে ভিজাব নালাগে। মই ভিজাই থৈছিলোঁ, দোকানৰ কিনা গুড়িবোৰ শুকান থাকে সেইকাৰণে। এতিয়া ধুনীয়াকৈ মিহলাই ল'ম। এইখিনি মিহলাই লোৱাৰ পিছত আৰু কিবা কিবি দিম। আপোনালোকে ভিডিঅ'টো কেৱল স্কিপ নকৰাকৈ সকলোৱে চাই থাকে। ইয়াতে মই এতিয়া আটা গুড়ি দিম। আটা গুড়ি লৈছোঁ। আটা গুড়ি দিলে কি হয়, ধুনীয়া চফ্ট হয় পিঠাটো আৰু ধুনীয়াকৈ ফুলি উঠে। সেইকাৰণে মই ইয়াত আটা গুড়ি দিছোঁ। আটা গুড়িও 250 গ্ৰামৰ নিচিনাই হ'ব। আটা গুড়ি দিছোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিশ্ৰণ মই মিক্স কৰি ল'ম। মই ইয়াত এতিয়া চেনি দিছোঁ। মিঠা যিখিনি খায় আপোনালোকে এডজাষ্ট কৰি মিঠাটো দি ল'ব। মই ইয়াত 250 গ্ৰামৰ নিচিনা, 250 গ্ৰামৰো অকণমান বেছি হ'ব চেনি। সেইখিনি চেনি দিছোঁ। যদি আৰু পাছত লাগে মই চেনি দিম। চেনি দি কাৰণে এতিয়া মিহলাই ল'ম। শেষত অকণমান আমুল গাখীৰ দিছোঁ। আমুল গাখীৰ দিলে কি হয়, পিঠাটো খাবলৈ টেষ্ট হয়। আৰু অকণমান নিমখ দিম। নিমখ দিলে কি হয়, মিঠা আৰু নিমখৰ এডজাষ্টটো ধুনীয়া হয়, খাবলৈ ভাল লাগে। সেইকাৰণে অকণমান নিমখ দিছোঁ। দি কাৰণে এতিয়া গোটেইখিনি মিহলাই লওঁ। ভাজাৰ টাইমত আপোনালোকক লগ পাই আছোঁ। ফ্ৰেন্ডছ, এতিয়া মই পিঠাবোৰ ভাজিম। তাৰ কাৰণে ইয়াত কেৰাহী বহাই দিছোঁ। কেৰাহীত ৰিফাইন তেল দিছোঁ। ৰিফাইন অলপ সৰহকৈ লাগিব, তেতিয়া পিঠাবোৰ ধুনীয়াকৈ ফুলি উঠিব। সেইকাৰণে সৰহকৈ মই ৰিফাইন তেল দি দিছোঁ। এতিয়া তেলটো গৰম হওক, তাৰপিছত মই ভাজিম পিঠাবোৰ। দেখিছেনে বেটাৰটো কি ধুনীয়া হৈছে? এনেকুৱাকৈ আপোনালোকে বেটাৰটো বনাই ল'ব লাগিব পিঠাৰ জোখত। বেছি পনীয়াও হ'ব নালাগিব, বেছি ডাঠো হ'ব নালাগিব। এনেকুৱা টাইপ হ'ব লাগিব বেটাৰটো। দেখিছেনে কি ধুনীয়াকৈ মই বনাই লৈছোঁ? আপোনালোকে এনেকুৱা টাইপ বনাই ফ্ৰেন্ডছ, এতিয়া সৰু সৰুকৈ পকৰীৰ নিচিনাকৈ মই পিঠাবোৰ ভাজি ল'লোঁ। পকৰীৰ নিচিনাকৈ বনালে ভাল লাগে পিঠাবোৰ। মই এনেকৈ বনাওঁ। আপোনালোকে মালপোৱাৰ নিচিনাকৈ ডাঙৰকৈও দিব পাৰে। মই সৰুকৈ বনাইছোঁ মালপোৱাৰ নিচিনাকৈ পকৰীবোৰ। দেখিছেনে কি ধুনীয়াকৈ ফুলি উঠিছে? ফ্ৰেন্ডছ, মোৰ তালৰ মালপোৱাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। দেখিছেনে কিমানখিনি হৈছে মালপোৱা? সৰুকৈ বনাইছোঁ যে সেইকাৰণে বেছি হৈছে মালপোৱাবোৰ। খাবলৈ কিন্তু ফ্ৰেন্ডছ
বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব, ট্ৰাই কৰি চাই খাই মোক কমেণ্টত জনাব যে কেনেকুৱা লাগিছে। তালৰ এটা যে গোন্ধ আহে, সেই গোন্ধটোত যে খাই ভাল লাগে। যদি ভাল লাগে প্লিজ লাইক